মৰ্ণিং গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভেকচিন ল'ব আহিছোঁ। একচুৱেলি লোৱাটো অলপ দেৰিয়ে হ'ল, আমি আগতেই ল'ব লাগিছিলে, কিন্তু অলপ নিজৰ ব্যস্ততাত আৰু অলপ প্ৰব্লেম থকাৰ কাৰণে ভেকচিন ল'ব পৰা নাছিলোঁ। আজি আহিছোঁ, ঘৰৰ ওচৰতে ভেকচিন দি আছে। প্ৰথমতে এতিয়া যিখিনি আমি বাগান এৰিয়াত লৈছোঁ একচুৱেলি, সেইকাৰণে প্ৰথমতে বাগান এৰিয়াৰ যিখিনি মানুহ আছে সিহঁতক দি ল'ব, আৰু যদি শ্লট খালী থাকে তেতিয়া আমাক দিবগৈ। ৰাতিপুৱা 7টা বজাৰ পৰা লাইন পাতি আছোঁ, কিন্তু কিছুমানে 5টা বজাতে আহিছে লাইন পাতিবৰ কাৰণে। বৰ্তমান আপোনাৰ 10টা বাজি গ'ল, ভেকচিন পোৱা নাই। চাওঁ ভেকচিনটো আজি হয় নে নহয় ল'ব পৰা। ভেকচিনটো সকলোৱে লওক, কাৰণ ভেকচিনটো বহুত জৰুৰী হয়। কাৰণ যিহেতু ক'ভিডৰ কোনো এণ্টিড'ট এতিয়ালৈকে ওলোৱা নাই। ভেকচিন বুলি সকলোৱে একচুৱেলি মনত এটা ভুল ধাৰণা আছে যে ভেকচিন ল'লে আমাৰ ক'ভিড নহয়। একচুৱেলি এইটো নহয়। ভেকচিন আৰু এণ্টিড'টৰ মাজত পাৰ্থক্য, ভেকচিনটো আপোনাক ইমিউনিটি ছিষ্টেমটো আপোনাৰ বুষ্ট কৰিব, আপোনাক মানে দেহটোক এটা প্ৰশিক্ষণ দিব যে আপোনাৰ লগত এনেকুৱা এটা ভাইৰাছ আহিব পাৰে, গতিকে এই ভাইৰাছটোৰ কাৰণে আগতীয়াকৈ এটা মানে এণ্টিড'ট প্ৰস্তুত কৰি থয়। যেনেকৈ আমাৰ ঘৰৰ ভিতৰত মানে বাৰীৰ ভিতৰত গৰু ছাগলী হ'লে যেনেকৈ আমি জেওৰা দিওঁ, ঠিক তেনেদৰে আমাৰ মানে ইমিউনিটি ছিষ্টেমটোক মানে আপোনাক এটা শিক্ষা দিব বুষ্ট কৰিবৰ কাৰণে। ত' ভেকচিন ল'লেও পজিটিভ আহে, কিন্তু ভেকচিন নোলোৱাজন মানুহৰ যিমান মানে ক্ষতি কৰিব পাৰে, আৰু ভেকচিন লোৱাজনে সিমান ক্ষতি কৰিব নোৱাৰে। আৰু চবৰে ইমিউনিটি ছিষ্টেমটো বেলেগ বেলেগ, গতিকে ভেকচিন লোৱাটো নিজৰ প্ৰয়োজনীয়। খালি এটাই কথা, ভেকচিন ল'বলৈ আহোঁতে আপোনালোকে ঘৰত কিবা এটা খাই আহিব, খালী পেটে কেতিয়াও ভেকচিন নল'বহি। এইটো কাৰণে, কাৰণ ভেকচিনটো এটা বহুত পাৱাৰফুল আপোনাৰ ভেকচিন হয়। যেনেকৈ আমি একো নোখোৱাকৈ যেনেকৈ টেবলেট খাব নোৱাৰোঁ, তেনেকৈ একো নোখোৱাকৈ আমি ভেকচিন যদি লওঁ, আমাৰ সোনকালে মানে ৰিয়েকশ্যন কৰে। আমাৰ কিছুমানৰ জ্বৰ হয়, মূৰ বিষ হয়, এইটোতো হ'বই, কিন্তু কিছুমান বহুত বেছি হৈ গুচি যায়। সেই গতিকে আপুনি খাই আহক, নিজৰ দেহটোক প্ৰথমতে সুস্থ কৰি অলপ খাই বৈ শক্তি হৈ আপুনি ভেকচিন ল'বলৈ আহক। খালী পেটে কেতিয়া ভেকচিন নল'ব, প্ৰথম কথা মনত ৰাখিব। আৰু তাৰ দ্বিতীয়তে মাস্ক লগাই থাকক। মই এতিয়া মাস্ক নাই লগোৱা, কাৰণ মোৰ ওচৰত কোনো নাই, বহুত দূৰত মানুহ আছে, আৰু মাস্কখন লগালে কথাবোৰ ক'বলৈ অলপ দিগদাৰ হয়। সকলোৱে ভেকচিন লওক, আৰু আশা কৰোঁ আমি সোনকালে সকলোৱে এই ক'ভিডৰ পৰা পৰিত্ৰাণ পাম বুলি আশা কৰিছোঁ। এগৰাকী ক'লে যে ৰেজিষ্টাৰ কৰিলে নহ'ব বুলি কৈছে, কিয় নহ'ব মানে? ডকুমেণ্টটো কেলৈ বেলেগ লাগিব? আমি শ্লট নাই পোৱা। প্ৰথম কথা, আমি মানে কোনো জাষ্ট ৰেজিষ্টাৰ কৰিছোঁ, আমি কোনো ডিষ্ট্ৰিক্ট বা কোনো আপোনাৰ ভেকেঞ্চি চেণ্টাৰ মানে ভেকচিনেশ্যন চেণ্টাৰ আমি কোনো মানে হেৰি মানে আপোনাৰ লোৱা নাই একচুৱেলি, আপুনি নিজে ল'ব। ল'ব আহি আছে এতিয়া আপোনাৰ ভেকচিন লোৱা হ'ব। এতিয়া ভেকচিন লোৱা হৈ গ'ল। ভেকচিন লৈ আহিছোঁ অবজাৰ্ভেশ্যন ৰুমত ৰ'বৰ কাৰণে। ভেকচিন লৈছোঁ আমি, ভেকচিন লৈ অবজাৰ্ভেশ্যন এয়া বহি আছে। খালি ভেকচিনেশ্যনৰ কথা এটাই অলপ খেলি মেলি হ'ল এইটো কাৰণে, আপোনাৰ প্ৰথমটো আপোনাৰ ইয়াত ছিষ্টেমটো ইমান ভাল নহয়। বাগান এৰিয়া যিহেতু তেওঁলোকৰ বাগান এৰিয়াখিনি বেছি প্ৰিফাৰেঞ্চ দিছে, কাৰণ আমি মানিছোঁ বাৰু, ঠিক আছে, কিন্তু তেওঁলোকৰ মানে কি আপোনাৰ লাইনটো কোনো যিখিনি লাইন পাতি আছে তেওঁলোকৰ লাইন পাতিয়ে থাকিলে, বাকী ইফালৰ পৰা আহি মানুহ সোমাই গৈছে। আৰু তাৰ দ্বিতীয়তে অলপ কৈছে যে কি ৰেজিষ্টাৰ কৰা, যিখিনি ৰেজিষ্টাৰ কৰি দিছে, ৰেজিষ্টাৰ কৰি থোৱাখিনি মানে আপোনাৰ ইয়াত ছাপোৰ্ট কৰা নাই। কিন্তু সেই কথাটো বুজি নাপালোঁ, যিহেতু আপোনাৰ ইয়াতে ৰেজিষ্টাৰ কৰি যিকোনো ডিষ্ট্ৰিক্টত আপুনি ল'ব পাৰে, যিকোনো ডিষ্ট্ৰিক্টত ৰেজিষ্টাৰ কৰি যিকোনো ডিষ্ট্ৰিক্টত মানে চিডিউল এপইণ্টমেণ্ট ল'ব পাৰে। আৰু কিছুমানে মোৰ লগৰখিনিয়ে তেওঁলোকে নিজে চিডিউল লোৱা নাই, কিন্তু ৰেজিষ্টাৰ কৰি গৈ আপোনাৰ যিকোনো ঘৰৰ ওচৰত যিকোনো চেণ্টাৰত মানে তেওঁলোকে নিজৰ মোবাইল নম্বৰ দি দিছে, আৰু তাতে আপোনাৰ গোটেই চিডিউল বুলিয়ে কৈ দিছে। কিন্তু ইয়াত মানে সেইটো প্ৰচিডিউৰটো নাজানে নে কি নাজানো, কিন্তু নহ'ব বুলি কৈছে, ছাপোৰ্ট নাই কৰা বুলি কৈছে। সেইকাৰণে মইতো ভেকচিনটো ল'বই লাগিব। গতিকে ৰেজিষ্টাৰ কৰা সকলো ডিটেইলছ ডিলিট কৰি আকৌ নতুনকৈ ইয়াত ৰেজিষ্টাৰ কৰাই লৈছোঁ। কথাটো সেইখিনি অলপ খেলি মেলি হ'ল, যথেষ্ট মানুহে অলপ তৰ্কাতৰ্কি লিখা অৱস্থা হৈছেই, কাৰণ ইয়াৰ ছিষ্টেমটো ভাল নেদেখিলোঁ ইমান এটা।